আমি যাম একদম सबसे स्पेशल মৃত্যুঞ্জয় মন্দিৰ চাবলৈ। তো বলক তেতিয়াহ'লে আমি আৰু গৈ মৃত্যুঞ্জয় মন্দিৰ দেখা পামগৈ। তাত কিন্তু তেনেকুৱা তাতো কি হয় সেয়াও এটা সন্দেহ, কিয়নো ভিতৰত বোলে কিবা মেৰামতি কৰি আছে, ভিতৰত সোমাবলৈ নিদিয়ে, আমি বাহিৰৰ পৰাই চাবলৈ। বাহিৰত যদি আকৌ কিবা অসুবিধা হয় তেতিয়াহ'লেতো আৰু ক'বলৈ নোৱাৰিছোঁ আৰু। এতিয়া আমি সোমাই আহি আছোঁ মেইন হাইৱেটোৰ পৰা, যিটো তেজপুৰ ৰোড। সেই তেজপুৰ ৰোডৰ পৰা আমি অলপ সোমাই আহি দেখিব পাইছে ইমান ধুনীয়া এটা ৰাস্তা আৰু কাষত এইবোৰ সেউজীয়া পথাৰবোৰত ধান খেতি খুব কম নাই, হয়তো ইয়াত কিবা অসুবিধা হ'ব পাৰে, পানী বা হাতীৰো হ'ব পাৰে, এইফালে হাতীৰ প্ৰব্লেম হয় অলপমান। আৰু বলক আৰু অকণমান গ'লে মানে আমি পামগৈ মৃত্যুঞ্জয় মন্দিৰ। এয়া পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ, আহি পালোঁ আমি মৃত্যুঞ্জয় মন্দিৰ। এয়া চাওক কিমান ধুনীয়া এটা দৃশ্য, দূৰৰ পৰা বহুত ধুনীয়াকৈ কভাৰ হয় কিন্তু ওচৰত সেই নহয়গৈ, গতিকে এতিয়াই ভালকৈ সম্পূৰ্ণ চাই লওক। এয়াই হৈছে আমাৰ অসমৰ গৌৰৱ, বিশ্বৰ আটাইতকৈ ওখ লিংগ মৃত্যুঞ্জয় মন্দিৰ। এয়া মাথো আৰম্ভণিয়ে, স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু কিবা কিবি দেখিবলৈ পাব। আমি আহি পাই গ'লোঁ, দেখিবলৈ পাইছেনে? এয়া আমি আহি পালোঁহি মহামৃত্যুঞ্জয় মন্দিৰ আৰু বহুত ৰ'দ পৰি আছে। কেমেৰাত যদিও সৰু সৰু লাগি আছে, ইমান সৰু নহয় কিন্তু দেই, 126 ফুট। ওচৰৰ পৰা আহি চালেহে গম পাব কিমান বেছি ডাঙৰ। আহক তেতিয়াহ'লে আমি ভিতৰলৈ সোমাই যাওঁ বাকী দৃশ্যবোৰ চাবলৈ। তো বন্ধুসকল আহক পোনপ্ৰথমে মন্দিৰৰ ভিতৰলৈ সোমাই লওঁ। আৰু এয়া চাওক, এয়া হৈছে আমাৰ অসম গৌৰৱ মহামৃত্যুঞ্জয় মন্দিৰ, পৃথিৱীৰ আটাইতকৈ ওখ মন্দিৰ। অসম নহয়, ভাৰত নহয়, পৃথিৱীৰ আটাইতকৈ ওখ মন্দিৰটো আমাৰ অসমতে আছে। তো এয়া হৈছে আমাৰ অসমৰ গৌৰৱ, গতিকে চাবলৈ নহাকৈ নাথাকিব কোনো কাৰণতে। আমাৰ অসমৰ সম্পদ আমিয়ে যদি নাচাওঁ তেতিয়াহ'লে আন কোনে চাব? আৰু আহিলে কোনো কাৰণতে আমনি নালাগিব, বহুত এটা ধুনীয়া ঠাই, আপোনালোকে সুন্দৰকৈ সময় পাৰ হ'ব। এয়া চাওক বাহিৰৰ দৃশ্য। এইখিনিতে আমি জানি থোৱা ভাল, এই মৃত্যুঞ্জয় মন্দিৰ কেৱল উচ্চতাৰ বাবেই পৃথিৱী বিখ্যাত নহয়, মৃত্যুঞ্জয় মন্দিৰ হিচাপেও ই বিখ্যাত, কিয়নো মৃত্যুঞ্জয় মন্দিৰ একমাত্ৰ মন্দিৰ হৈছে এইটোৱে, আৰু ক'তো মৃত্যুঞ্জয় মন্দিৰ নাই। কাৰণ মৃত্যুঞ্জয় শব্দ নহয়, ই হৈছে এটা এনাৰ্জি, আৰু এই এনাৰ্জি য'ত পোৱা যাব তাতহে মন্দিৰ বা যজ্ঞসমূহ কৰিব পৰা যায়। এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ দিনৰ দৃশ্য। আমি ৰাতি লাইট থাকে, এইবোৰ লাইট লগাই থৈছে, বহুত বেছি ভাল লাগে। ভাবিছিলোঁ আহি পাওঁতে ৰাতি হ'ব নেকি, আজি কেলকুলেশ্যন টোটেলি মিছেই হ'ল আৰু তথাপি একো নাই, এইবাৰলৈ দিনতে চাইছোঁ। নেক্সট আৰু যদি কেতিয়াবা অহা হয় তেতিয়াহ'লে আমি ৰাতিত চাম। ফাইনেলি আমাৰ সকলোৰে ইমান বেছি হেঁপাহৰ মহামৃত্যুঞ্জয় মন্দিৰ চোৱাৰ ইচ্ছা পূৰণ হৈ গ'ল। তো আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন। এয়া মানুহ যথেষ্ট আছে, আৰু এইখিনি হৈছে পাৰ্ক সদৃশ। ৰাতি যেতিয়া ইয়াত লাইট জ্বলিব তেতিয়া বহুত ভাল লাগিব চাবলৈ। মানুহ আছে, বহুত মানুহ আছে। আমি ফাৰ্ষ্ট টাইম তলৰ পৰা এটা ৰাউণ্ড মাৰি লৈছোঁ। এয়া চাওক ফাট মেলিছে, ভূমিকম্প ন? ভূমিকম্পত ইয়াত ফাট মেলিছিলে, সেইখিনি দেখিছে অলপ বগা বগাকৈ। আজিৰ পৰা কেইমাহমান আগত যিকেইটা ভূমিকম্প আহিছিলে, সেই ভূমিকম্পকেইটাৰে কোনোবা এটাত এই জেগাখিনিত ফাট মেলা গৈছে। যিহেতু বহুত হেভি হয়, ওখ হয়, সেইকাৰণে হয়তো অলপ লৰোতে বেছিকৈ ফাট মেলা গ'ল। তলৰ পৰা বাহিৰৰ দৃশ্যসমূহ চালোঁ, এতিয়া আমি ওপৰলৈ উঠি যাম। আৰু এয়া দেখিছে এই ফটোখন, এইখনে হৈছে আচাৰ্য ভৃগুগিৰি মহাৰাজৰ। আৰু এয়া বলক আমি ভিতৰলৈ যাওঁ, ভিতৰৰ মন্দিৰৰ দৃশ্য চাওঁগৈ। এয়া চাওক, এয়া হৈছে মন্দিৰৰ ভিতৰৰ দৃশ্য। আৰু চাওক এইবোৰ ইমান ধুনীয়া এটা ব্লেক মেটেল টাইপৰ কালাৰ দিছে, এই কালাৰটো বহুত ভাল লাগিছে।
আৰু গোল্ডেন দি দিয়া হ'লেও ভাল লাগিলে হয় ইয়াত। আৰু ওপৰত একেবাৰে ওপৰতো গোটেই ভোলেনাথৰ পিকচাৰ আঁকা হৈছে, ছবি আঁকা হৈছে আৰু কাষতো ধুনীয়াকৈ আঁকি দিছে। খুবেই বেছি ভাল লাগিছে। ভিতৰৰ যিটো কালাৰ ইমান ধুনীয়া মেচিং কৰিছে আৰু চিকিউৰিটি টোটেলি দিছে। এয়া হৈছে বাহিৰৰ দৃশ্য। আৰু এই যে বগা চিনডাল দেখিছে সেইখিনিয়ে হৈছে ফাটমেলা ভূমিকম্পৰ সময়ত, আৰু সেইখিনিৰে মেৰামতি কৰি আছিলে সম্ভৱ, আৰু ভিতৰতো অলপ কিবা মেৰামতি কৰি আছে, যাৰ কাৰণে বন্ধ ৰাখিছিলে, ভিতৰলৈ আহিব দিয়া নাছিলে ভক্তসকলক। কিন্তু আমাৰ এই সৌভাগ্য, আমি আহোঁতেই চাব পালোঁ, আৰু বহুত বেছি বেয়া লাগিছিলে যে চাবলৈ নেপাম নেকি ভিতৰখিনি বুলি, কিন্তু বহুত লাকি ফিল কৰিছোঁ চাবলৈ যে পালোঁ। এই স্থানতেই গুৰু শুক্ৰাচাৰ্যই বহু বছৰ আগতে মৃত্যুঞ্জয় যজ্ঞ কৰিছিলে। তেওঁ মৃত্যুঞ্জয় যজ্ঞ কৰি লিংগ প্ৰতিষ্ঠা কৰিছিলে, আৰু এই ইতিহাস উদ্ধাৰ কৰিছিলে আচাৰ্য ভৃগুগিৰি মহাৰাজদেৱে। সেইবাবে তেওঁই কৈছিল যে এই স্থানত মহামৃত্যুঞ্জয় মন্দিৰ স্থাপন কৰা হ'ব। আৰু 2003 চনৰ পৰাই মৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিলে। 2003 চনৰ পৰা 2021 চনত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে সফল হ'লগৈ। আৰু যোৱা ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখৰ পৰা 25 তাৰিখলৈকে মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আছিল। আৰু এই মহোৎসৱত 250জন তামিলনাডুৰ পণ্ডিত আহি যজ্ঞ কৰিছিলে, আৰু বিভিন্ন ঠাইৰ পৰা পণ্ডিত আহিছিলে। তাৰে 108টা যজ্ঞকুণ্ড বনোৱা হৈছিলে যজ্ঞৰ বাবে, আৰু মেইন যজ্ঞধ্বজ আছিলে শ্ৰীমন্ত বিশ্ব শৰ্মাদেৱ, আৰু তেওঁ যজ্ঞ কৰিছিলে মেইন যজ্ঞ। আৰু 26 ফেব্ৰুৱাৰীৰ পৰা সকলো ভক্তৰ বাবে এই মৃত্যুঞ্জয় মন্দিৰ মুকলি কৰি দিয়া হৈছিলে। বহুত দিনৰ আশা এটা পূৰণ হৈছে। কেনেকুৱা লাগিছে বাৰু? বহুত ভাল লাগিছে, ইমান দিনৰ পৰা আজি পূবালী মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ আহিব পাৰিছোঁ। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। এয়াই আছিল মহামৃত্যুঞ্জয় মন্দিৰ, বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো। বাই বাই, আমি এতিয়া যাবলৈ ওলাইছোঁ। দেখুওৱা নহ'লগৈ যিহেতু সেইটো বনোৱাই সম্পূৰ্ণ হোৱাই নাই। এটা ষাঁড় গৰু বনাই থকা হৈছে 26 ফুট উচ্চতাৰে, সেইটো সম্পূৰ্ণ হোৱা নাইগৈ। শেষত একেলগে ফটো একপি উঠিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত স্মৃতি হিচাপে। আৰু এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ সময়সীমা। পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে খোলা থাকে, আৰু বিয়লি 3 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে খোলা থাকে। শেষত আকৌ এবাৰ কওঁ, মৃত্যুঞ্জয় কোনো সাধাৰণ শব্দ নহয়, ই এটা বিশেষ শক্তি, যি মৃত্যুকো জয় কৰিব পৰা শক্তি, আৰু ইয়াতকৈ আৰু ডাঙৰ কি হ'ব পাৰে। গতিকে আহিব মন্দিৰলৈ। এই মৃত্যুঞ্জয় মন্দিৰত মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি সকলোৰে অকাল মৃত্যুক জয় কৰক, তাৰে কামনা কৰিলোঁ। আজিলৈ ইমানেই, ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টি। আৰু ভিডিঅ'ত যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। এইবোৰ দেখিছে মন্দিৰৰ চৌপাশত সকলো দোকান বজাৰৰ সুবিধা আছে, আপোনালোকে আহি ইয়াতে দোকান কৰিব পাৰিব, আৰু গাড়ী ৰখাৰ বাবেও যথেষ্ট জেগা আছে। ভিতৰতো জেগা আছে, কিন্তু বাহিৰতো আছে। আমি বাহিৰতে গাড়ী ৰখালোঁ। আৰু এবাৰ সকলোকে বাই বাই জনাই মৃত্যুঞ্জয় মন্দিৰৰ পৰা বিদায় ল'ব ওলাইছোঁ। ভিডিঅ'ত কোৱা কিবা যদি কথা ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰিব, আৰু লগতে ভুলবোৰ মোক শুধৰাই দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে সকলোকে মৃত্যুঞ্জয় মন্দিৰ চোৱাৰ লগতে কিছু কথা জনাৰ বাবে।